নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ এটা অন্য মিনি ভ্লগলৈ। আৰু এতিয়া আমি গধূলি সময়ত ওলাই গৈছোঁ অলপ মেৰাপানীলৈ। মেৰাপানী টাউনলৈ কিবা অলপ খাবলৈ মন গ'ল, সেইকাৰণে বোলো যাওঁ, তাতে খাওঁ। এতিয়া আহি আমি পালোহি মেৰাপানী আৰু যাম আমি হয় দলঙৰ ওচৰত আছে এইবিলাক দোকান, আৰু দলঙৰ ওচৰত চানা পায়, তালৈ আমি এতিয়া গৈ আছোঁ। এখন হোটেল বহুতো আছে এইবিলাক দোকান, আপোনাৰ যি যি দৰকাৰী বস্তু সকলো পাই যাব ইয়াতে দোকানবিলাকত। আৰু বহুত ডাঙৰ ডাঙৰ দোকান, এখন টাউনেই আৰু মেৰাপানী। এতিয়া আমি চানা খাবলৈ আহিলোঁ, চানা খাই আকৌ যাম আমি পকৰি খাম বুলি ভাবিছোঁ। পকৰি আৰু ঘুগুনি কিবা কিবি খাম আৰু গৈ পিনি এতিয়া আকৌ আমি পকৰি খাবলৈ ল'লোঁ আৰু খাই পিনি ঘৰলৈ লৈ যাম। আৰু এতিয়া খাই বৈ আহি আমি ঘৰলৈ আহি আছোঁ এয়া। আৰু মই বাইক চলোৱা নাই, পিছে ভাইটিয়ে চলাইছে। মোৰ গাটো অলপ ভাল নহয়, সেইটো কাৰণে এয়া খালোঁ ব'লোঁ। আৰু আকৌ লগ পাম আপোনালোকক, চাই থাকিব ভিডিঅ'বিলাক।